তো বন্ধুসকল গাড়ী এখনৰ প্ৰথমতে সবতকৈ ঠুনুকা বস্তু গ্লাছ গতিকে আমি গ্লাছকেইখন চাম যে গ্লাছকেইখনৰ এনেকুৱা কি বস্তু আছে যিটো পৰা আমি গম পাওঁ যে গ্লাছখন কোম্পানীৰ পৰা লাগি অহা কনফাৰ্ম হয় আৰু আফটাৰ মাৰ্কেট বন্ধুসকল পুনৰ এক অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা টপিকৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ। ছেকেণ্ড হেণ্ড গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবি আছে বা ছেকেণ্ড হেণ্ড গাড়ী যদি কোনোবাই কম পইচাত ভাল গাড়ী ল'ম বুলি ভাবি আছে তো গাড়ীখন কেনেকৈ চিনি পাব যে এখন এক্সিডেণ্টেল নহয় বা গাড়ীখন ভাল এক্সিডেণ্ট হোৱা নাই আগতে তেনেকুৱা কিছুমান কথা লৈ পেলাই আজি ভিডিঅ'টো আৰম্ভ কৰিম। গতিকে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো প্ৰথমতে বন্ধুসকল কথাটো এনেকুৱা যে গাড়ী এখন মানুহে কেতিয়া কোনটো অৱস্থাত বেচে যে নতুন গাড়ী এখন কোনোবাই কিনিলে এবছৰ চলালে বা দুবছৰ চলালে তাৰপিছত কেনেকুৱা পৰিস্থিতিত পৰি মানুহজনে গাড়ীখন বেচিব পাৰে আমি চাব লাগিব সেইটো কথা। গতিকে যদি গাড়ী এখন মানুহে কোনোবাই বেচে তিনিটা ছাবজেক্টত হয়তো গাড়ীখন বেচিব পাৰে। হয়তো গাড়ীখন কোনোবাই নতুন আপগ্ৰেড কৰিব বিচাৰিছে তো সেইখন এটা চবতকৈ প্লাছ পইণ্ট। তেনেকুৱা গাড়ী যদি কোনোবাই পাইছে তেতিয়াহ'লে সেইখনৰ বিষয়ে আগবাঢ়ি যাব পাৰে। নতুবা যদি গাড়ীখন ক'ৰবাত এক্সিডেণ্ট হৈছে তেতিয়া এক্সিডেণ্ট হোৱা গাড়ীখন সচৰাচৰ মানুহে ইউজ কৰিবলৈ অকণমান ভাল নাপায়। গতিকে সেইখন গাড়ী এক্সচেঞ্জ কৰি বেলেগ এখন গাড়ী লোৱাৰ দিমাগ লগায়। আৰু থাৰ্ডতে হৈছে গাড়ীখন যদি বেছি পুৰণা হৈ গৈছে বা কিবা সৰু সুৰা ঘুনুক ঘানাক বেমাৰ ওলাই থাকে আৰু তেতিয়া যদি তেনেকুৱা পৰিস্থিতিত মানুহে আৰু গাড়ীখন বেচিব বিচাৰে। তো আমি আজি কথা পাতিম যে কেনেকুৱা চাইজত গাড়ীখন বেচিব পাৰে আৰু কেনেকুৱা টাইপৰ কথাৰ পৰা আপোনালোকে গম পাব পাৰিব যে গাড়ী এখন কিনাৰ আগত কি বস্তু আপোনালোকে লক্ষ্য কৰিব লাগে যিটোৰ পৰা আপোনালোকে ঠগ খাব নোৱাৰে। তো বলক ভিডিঅ'টো আগলৈ আগবাঢ়ি। তো বন্ধুসকল এয়া দেখিছে এখন মোৰ গ্ৰেণ্ড আইটেন। এইখন গাড়ীকে আমি দেখুৱাম যে কি বস্তু চালে আপোনালোকে গম পাব যে গাড়ী এখন ছেকেণ্ড হেণ্ড কিনোতে এক্সিডেণ্ট হোৱা নে নোহোৱা। বিশেষকৈ আমি এক্সিডেণ্টৰ ওপৰত টপিকত কথা পাতিম যে এক্সিডেণ্টেল গাড়ী আপুনি যদি কেনেকৈ চিনি পাব। ছেকেণ্ড হেণ্ড গাড়ী এখন যদি কোনোবাই বেচিব বিচাৰে সচৰাচৰ এক্সিডেণ্ট হোৱা গাড়ী বেচিব বিচাৰে। গতিকে আমি আজি মেইন কথাটো চাম যে এক্সিডেণ্ট হোৱা গাড়ী কেনেকৈ আপোনালোকে গম পাব ধৰিব পাৰিব। তো গাড়ীখন এতিয়া প্ৰথমতে এতিয়া মোৰ গাড়ীখনকে মই দেখাইছোঁ। তো বন্ধুসকল গাড়ী এখনৰ প্ৰথমতে সবতকৈ ঠুনুকা বস্তু গ্লাছ গতিকে আমি গ্লাছকেইখন চাম যে গ্লাছকেইখনৰ এনেকুৱা কি বস্তু আছে যিটোৰ পৰা আমি গম পাওঁ যে গ্লাছখন কোম্পানীৰ পৰা লাগি অহা কনফাৰ্ম হয় আৰু আফটাৰ মাৰ্কেট পিছত লগোৱা। গতিকে দুইটা বস্তু চাবলৈ হ'লে আমি এটা বস্তু নিশ্চয় চাব লাগিব। গ্লাছখনৰ এটা চুকত দেখা থাকিব এইখন আমাৰ যিখন ফ্ৰণ্টৰ গ্লাছ হয় এখন আপোনালোকে দেখিব পাৰিছে এখন হৈছে ফ্ৰণ্টৰ গ্লাছ। গতিকে ফ্ৰণ্টৰ গ্লাছখনৰ এইটো চুকত এইখনত চাব আপোনালোকে চব গাড়ীতে থাকে যি কোম্পানীৰ গাড়ী নহওক কিয় এইটো নম্বৰ থাকিব। এইটো হুণ্ডাই গাড়ী গতিকে হুণ্ডাই বেজিং আছে। বেজিঙৰ তলত আছে এইটো CM দেখিছেনে বাৰু CM/L 68046467 এই নম্বৰটো আপোনালোকে মনত ৰাখিব। আৰু এতিয়া চাওক এখন চাইড গ্লাছ ড্ৰাইভাৰ চাইডৰ গ্লাছখন এইখন গ্লাছত আছে এইটো CL680466 মানে সেইখন আৰু এইখন গ্লাছ কোম্পানীৰ পৰা অহা হয়। ইয়াৰ পৰা আপোনালোকে নিশ্চিত হ'ল যে এই দুখন গ্লাছ এক্সিডেণ্ট হোৱাৰ পিছত বা এখন ভগা নাই কোনো সলোৱা নাই গাড়ীত। তো নেক্সট আহি গ'লো তাৰ পিছফালৰ চাইডৰ গ্লাছখন ইয়াৰ নম্বৰটো চাওক CL/L 680466 মানে এইখন গ্লাছো সলোৱা নহয় পিছত মানে আফটাৰ মাৰ্কেট লগোৱা নহয়। তো আহি গ'ল এতিয়া বেক চাইড। যদি সচৰাচৰ কোনোবা বেক চাইডৰ পৰা মাৰে তেতিয়াহ'লে বেক চাইডৰ চবতকৈ আগত ভগা বস্তু আছে গ্লাছখন। গতিকে আমি গ্লাছখন যদি চাম কেনেকৈ চাম এতিয়া ছেইম প্ৰচেছৰ আগফালে থকা নম্বৰটো ইয়াত আছেনে নাই ইয়াত চাব পাৰিছে আপোনালোকে CMA/L 680466 দেখা পাইছেনে নাই কেমেৰাত ভালকৈ গম নাপাওঁ কিন্তু ভালকৈ চালে হয়তো লক্ষ্য কৰিলে দেখা পাব ইয়াত এইটো নম্বৰটো যিটো নম্বৰ আগতে মই কৈছিলোঁ। গতিকে এইখন গ্লাছ ভগা নাই মানে পিছফালৰ পৰা গাড়ীখন ইমান জোৰত লগা নাই গ্লাছ ভগাকৈ। নেক্সট টাইম আহি গ'ল এইখন গ্লাছ এইটো চাইডৰ ইয়াতো চাব পাৰে CM/L 680466 এইখন ঠিক আছে এইখনো সলোৱা নাই CM/L 680466 গোটেইখন গ্লাছৰ গাড়ীখনৰ দেখিলে যে গোটেইখন গ্লাছৰ নম্বৰ ছেম আছে। গতিকে ইয়াৰ পৰা আপোনালোকে এটা নিশ্চয় হ'ব পাৰিলে যে গাড়ীখনৰ গ্লাছ
এখনো সলোৱা নাই, মানে গাড়ীখন এক্সিডেণ্টেল নহয়। 80% গাড়ীখন এক্সিডেণ্টেল নহয় বুলি আপোনালোকে কনফাৰ্ম হৈ গ'ল। এতিয়া চাবলগীয়া বস্তু আছে ইঞ্জিনটো, আৰু ইঞ্জিনটো মই আপোনালোকক দেখুৱাম। ইঞ্জিনৰ চাবলগীয়া বস্তু, মেইন বস্তু কি আছে, গতিকে বলক ভিডিঅ'টো। এখন গাড়ী দেখিলে, গাড়ী এতিয়া মই বনেটটো খুলিম, বনেটটো খুলি ইঞ্জিনটো চাম, গতিকে আপোনালোককো দেখুৱাম। আৰু চাওক এতিয়া এখন গাড়ীৰ বনেট। এতিয়া বন্ধুসকল আপোনালোকে দেখিলে গাড়ী এইটো ইঞ্জিন মই চলাই আছোঁ, যিহেতু চফা কৰা হোৱা নাই, অলপমান লেতেৰা টাইপত দেখিব পাৰে আপোনালোকে। ইয়াত দেখিছে এইটো ফিউজ বক্স, এইটো বেটাৰীটো মই এবাৰ সলালোঁ, গতিকে এইটো বেটাৰীটো বেলেগ আহিছে। আফটাৰ মাৰ্কেট লগোৱা বেটাৰী বগাত ৰঙা থাকে, আৰু যিটো গাড়ীৰ লগত আহে সেইটো বগা বেটাৰী থাকে, চাব পাৰে আপোনালোকে। আৰু আহিলে এইটো ইঞ্জিন। মেইন ইঞ্জিনৰ চাবলগীয়া বস্তু হৈছে ইয়াত থকা নট বল্টবিলাক। ইয়াত থকা নট বল্টৰ ওপৰত এটা সৰু নিচান থাকে, সৰু এটা দাগি থাকে। মই আপোনালোকক দেখাই আছোঁ ৰ'ব। এই নটবিলাক যে দেখিছে, এই নটবিলাকত চাব লাগে ইয়াৰ ৰেঞ্চ লগোৱা হেৰি আছেনে নাই। এইটো ৰেঞ্চ লগোৱা চিন দেখিছেনে? এই নট চাব লাগে। ইয়াৰ মেইন বস্তু হৈছে, আৰু এটা হৈছে এফ্ৰনটো। এই বস্তুটো যিটো এইটো কোটেড থাকে, এই বস্তুটো চাব পাৰে, এইটো গাড়ীৰ লগত অহা, এইটো গাড়ীৰ আগতে এক্সিডেণ্ট হোৱা নাই। আৰু এই চিনটো থাকে যে ইয়াত জ্বালাই মৰা থাকিলে গম পাব যে এইটো গাড়ী আগফালৰ পৰা লাগিছে, ক'ৰবাত খুন্দা লাগিছে বা এক্সিডেণ্ট হৈছে। তো এতিয়া আপোনালোকে দেখিব পাৰিছে এইটো পূৰা চিল আছে, গতিকে এইটো ছাইড ক'ৰবাৰ পৰা লগা নাই। নেক্সট আহি গ'লে এইটো ছাইডে এফ্ৰনটো, এইটো চাব পাৰে। ইয়াতো এইটো আছে জ্বালাইটো, কোম্পানীৰ ফালৰ পৰা মৰা জ্বালাই আছে। ইয়াত কোনো জ্বালাই মৰা ধৰণৰ কণ্ডিশ্যন নাই হোৱা, গতিকে ইয়াত গম পালে যে এইটো গাড়ী আগফালৰ পৰা লগা নাই। ইঞ্জিনটো চলালে গম পাব। নেক্সট এতিয়া বন্ধুসকল আমি চাম দৰ্জাৰ পেনেলবিলাক। দৰ্জাখন খুলিলে, গাড়ীৰ যিটো দৌৰ আছে, দৌৰ খুলিলে ইয়াৰ ওপৰত চাব এইটো বুচিং টাইপৰ এটা চেনেল থাকে। এই চেনেলডাল খুলি চাব আপোনালোকে। এইটো যিটো জ্বালাই আছে, এইটো দেখা পাইছে আপোনালোকে, এইটো কোম্পানীৰ পৰা লগোৱা জ্বালাই। ইয়াত কাটা থাকিব মাজে মাজে। ইয়াত এইটো মই গোটেইটো এৰুৱাই দেখুৱাই দিছোঁ। এইটো কোম্পানীৰ ফালৰ পৰা লগোৱা জ্বালাই, দেখিছে আপোনালোকে। আৰু এইটো কটা আছে, বস্তুটো এনেকুৱা থাকিব। কিন্তু যদিও ক'ৰবাত এক্সিডেণ্ট হয়, তেতিয়াহ'লে এইটো বস্তুটো এনেকুৱা নাপায়, এইটো জ্বালাই মৰা চিন থাকিব। গতিকে এইটো এবাৰ চাই ল'ব নিশ্চয়কৈ গাড়ী কিনাৰ আগত। গোটেইখন দৰ্জাতে চেক কৰিব আপোনালোকে, যিহেতু এখন মই গোটেইখন দৰ্জা চেক কৰা নাই, এখনতে খুলি দেখুৱাইছোঁ। এইবিলাক খুলি থকাও বেছি ভাল নহয়। আৰু বন্ধুসকল এতিয়া আপোনালোকক দেখাম মই মিটাৰ যিটো ট্ৰেম্পিং কৰে, যিটো মিটাৰ ধৰক বেছিকৈ চলিলে বা বেছিকৈ চলাটো কমকৈ চলা কৰে বুলি মানুহে বহুতে ভাবে, বা কিছুমানে হয়তো কৰেও। যদি মিটাৰ ট্ৰেম্পিং কৰে তেতিয়াহ'লে মিটাৰ মানে যিটোত আপোনালোকে গম পায় কিমানত চলিছে, 20, 40, 50, 60 যিহত চলিছে কাটা, সেই বন্ধুসকল এইটো দেখিলে আপোনালোকে গাড়ীৰ মিটাৰ, এইটো যদি মিটাৰটো যদি কোনোবাই বনায় বা মিটাৰটো যদি কমকৈ চলা কৰি দিয়ে, মোৰ গাড়ীখনত দেখি আছে 66,441 কিলোমিটাৰ এতিয়ালৈকে চলিছে। আৰু এই বস্তুটো যদি কোনোবাই কম কৰিব বিচাৰে, বা এইটো যদি কোনোবাই দুষ্কৃতিকাৰীয়ে যদি কম কৰি পেলাই মানুহক ঠগি পেলাই গাড়ী বেচিম বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ লক্ষ্য কৰিব যিকেইডাল গাড়ীৰ এই চুইকেইটা আছে, এই যে ৰঙা ৰঙা কাটাকেইডাল দেখিছে, এইকেইডাল কাটা যেতিয়া উঠিব, এইকেইডাল কাটা যেতিয়া ওপৰলৈ উঠে, তেতিয়াহ'লে এইটো মোচনত নুঠে, মানে এইটো কপি উঠা নিচিনাকৈ উঠিব। তেতিয়া গম পাব যে মিটাৰটো খোলা আছে আগতে। এইটো একদম ইজি টেকনিক মানুহে মিটাৰ ট্ৰেম্পিং কৰাটো গম পাবলৈ। যেতিয়া চলিব গাড়ীখন, যেতিয়া ৰানিঙত থাকিব, ৰানিঙত থাকোঁতে আপোনালোকে লক্ষ্য কৰিব ইডালো কাটা কপি দিব, এনেকৈ ডাইৰেক্ট উঠি নাযায়। মানে এনেকৈ এইটো ডাইৰেক্ট উঠিছে, এইটো ডাইৰেক্ট উঠি নাযায়, মানে এইখনৰ গাড়ীৰ মিটাৰ ট্ৰেম্পিং কৰা হোৱা নাই বৰ্তমান অৱস্থালৈকে। আৰু আহিলে এখন ডেছবৰ্ড, আপোনালোকে চাব পাৰে। এখন ডেছবৰ্ড গাড়ীৰ লগত যিখন আহে সেইখন পুৰা ফিট হৈ বহি যায়, এনেকৈ চাইডেদি পুৰা কমপ্লিট ফিটকৈ বহি যায়, আৰু এইখনৰ পৰা কোনো ধৰণৰ শব্দ নোলায়। যদি এখন আগতে সলোৱা থাকে বা চেঞ্জ থাকে, তেতিয়াহ'লে গাড়ীখন চলালে গম পাব এখন খটখট কিবা কিবি শব্দ হ'ব পাৰে।
তো বন্ধুসকল ইমান পৰে আপোনালোকক মই দেখালো তো বন্ধুসকল ইমান সময় মই আপোনালোকক দেখুৱালো যে ভিডিঅ'ৰ যোগেদি মই দেখাব চেষ্টা কৰিলো যে গাড়ী এখন এক্সিডেন্ট হলে মেইনলি কোন কোন কিটা বস্তুৰ ওপৰত বেছিকে আপোনালোকে চাব লাগে নজৰ দিব লাগে যিকিটা বা আপোনালোকে কেতিয়া ঠক খাব নোৱাৰে দুষ্কৃতিকাৰীয়ে আজিকালি বহুত গাড়ী এনেকুৱা এক্সিডেন্টেল গাড়ী কাৰণ আপোনালোকে দেখিছে আজিকালি গাড়ী ৰাস্তাত এক্সিডেন্ট হোৱাৰ কোনো সীমা সংখ্যা নোহোৱা হৈছে যততে গাড়ী এক্সিডেন্ট হয় গতিকে এক্সিডেন্ট হোৱা গাড়ীখন যাতে আপোনাৰ ভাগত নপৰে আপোনাৰ কষ্ট কৰা ধন যাতে অথলে নাযায় গতিকে সিমানখিনি চাবলৈ হলে আপোনালোকে নিশ্চয়কৈ এবাৰ গ্লাছ গিখন চাই ল'ব গোটেই গ্লাছ গিখন চালে আপোনালোকে গম পাব যে যদি নম্বৰটো একে আছে তেতিয়া গম পাব যে গ্লাছ গিখন খলোৱা নাই কেতিয়াও আৰু যি দৰ্জাৰ চেনেল আছে যি দৰ্জাৰ এই চেনেলটো দেখালো মই আপোনালোকক এই চেনেলটো আপোনালোকে এটো খুলি পেলাই এবাৰ চাই ল'ব ইয়াত থকা ক'বাত জ্বালাই চালাইটো নাই আৰু গাড়ীৰ আগফালৰ যিটো এফ্ৰন দেখালো যিটো আপোনালোকক জ্বালাই কোম্পানী জ্বালাইটো আছিলে সেই জ্বালাইটো দেখুৱালো সেই জ্বালাইটো সদায় এবাৰ চাই ল'ব আৰু গাড়ী মিটাৰ ট্ৰেম্পিং যদি কৰে কোনোবা মিটাৰ যদি কোনোবাই কম কৰি দিয়ে কমকে চলা দেখুৱাব বিচাৰে তেতিয়াহ'লে নিশ্চয়কৈ এবাৰ মই কোৱা কথাটো এবাৰ এপ্লাই কৰি চাব তো আপোনালোকে অকমান হ'লেও মানে ৰেহাই পাব গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তে লাইক কমেন্ট আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো যদি এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আৰু চাব বিচাৰে তেতিয়াহ'লে কমেন্টত জনাব মই সচৰাচৰ গাড়ী ভিডিঅ' বনাওঁ কেতিয়াবা ব্লগছো এটা দুটা আপলোড কৰোঁ গতিকে আপোনালোকে মৰম দি যাব বুলি মই আশা ৰাখিলোঁ জয় হিন্দ জয় ভাৰত